মই দিলদাৰ ৰহমান প্ৰিন্স মিডিয়া লোৱাৰ আসামত সময় বন্ধু বান্ধৱীলৈ আন্তৰিক শুভেচ্ছা আৰু স্বাগতম যাচিছোঁ। আজি মই এই মুহূৰ্তত উপস্থিত আছোঁ মোৰ এই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলচৰ বিধানসভা সমষ্টিৰ এখন সেউজীয়া পথাৰত। আপোনালোকে দেখিবলৈ পাইছে মোৰ কেমেৰা স্ক্ৰীণত এয়া এখনি মাকৈ খেতিৰ দৃশ্য হয়। আমাৰ কেমেৰা পাৰ্চনে দেখাই আছে অতি দেখিবলৈ অতি সেউজীয়া আৰু মনোমোহা, যাক দেখিবলৈ অতি মনোমোহা সৌন্দৰ্য ভৰপূৰ, যাক দেখি থাকিবলৈ মন যায়, যাৰ ফালৰ পৰা আমি বিন্দু পৰিমাণৰ পলক ইফাল সিফাল কৰিবলৈ মন নাযায়। এনেকুৱা এটা অতি সুন্দৰ ধুনীয়া আৰু সুসজ্জিত একেবাৰে সেউজীয়া, যাক কোৱা হয় যাক সেউজ বিপ্লৱ, সেউজ সংকেত আমি যাক ক'ব পাৰি। সেউজ এনেকুৱা সেউজীয়া পৰিৱেশ যাক দেখিলে আমি একমাত্ৰ সেউজীয়া দৃশ্য যিটো আপোনালোকে দেখা পাই আছে আমাৰ কেমেৰাৰ স্ক্ৰীণত, আমাৰ কেমেৰা পাৰ্চনে অতি সুন্দৰকৈ দেখাই আছে। এনেকুৱা এটা সময় হৈছে নেকি যে ধুবুৰীৰ মাটি ইমানে মূল্যৱান মাটি হয়, যি মাটিত ইমানে সাৰুৱা পলস, যাৰ বুকুত যাৰ গাত কেৱল মাত্ৰ সেউজীয়া ধাননি হওক আৰু মাকৈ হওক, সব খেতিতে সেউজীয়া এক মনোমোহা দৃশ্য দান কৰিব পাৰে। এই মাটিৰ ইমানেই শক্তি, ইমানেই এই মাটিৰ পলস। বাধ্য হৈছোঁ এই মাটিৰ প্ৰশংসা কৰিবলৈ মই বাধ্য হৈছোঁ যে ধুবুৰী লোকসভা সমষ্টিৰ মাটিৰ ইমানেই পলস, যাৰ গাত সেউজীয়া ধাননি হওক মাকৈ হওক, সকলো ক্ষেত্ৰৰ খেতি বাতিতে কৃষকৰ ঘৰত কেৱল মাত্ৰ অতি মনোমোহা অতি সহজিত সেউজীয়া কৃষকৰ মনোমোহা লাভ কৰিব পাৰে কৃষকে। এনেকুৱা এক কৃষকৰ উন্নতি ধুবুৰী লোকসভা সমষ্টিৰ আমি ক'বলৈ বাধ্য হৈছোঁ। মোৰ প্ৰশ্ন হৈছে ধুবুৰীৰ কৃষক সমাজলৈ, যি ধুবুৰী লোকসভা সমষ্টিৰ মাটিৰ ইমান গুণ, মোৰ মনত প্ৰশ্ন জাগি উঠিছে, যি ধুবুৰীৰ মাটিৰ ইমানেই গুণ, যাৰ পলসত সেউজীয়া খেতিপথাৰ শুৱনি ধাননি হওক মাকৈ হওক ইমানেই সেউজীয়া কৰি তোলে, সেই পলসৰ মাটিত, সেই ধুবুৰী লোকসভাৰ মাটিত কেনেকৈ সাম্প্ৰদায়িকতাবাদ জন্ম হয়, কেনেকৈ সাম্প্ৰদায়িকতাবাদীসকলে সাম্প্ৰদায়িকতাবাদৰ ৰাজনীতিৰ এক খেতি কৰিব পাৰে। এই মাটিৰ ইমানেই শক্তি থকা স্বত্বেও এই মাটি কেনেকৈ সেই সাম্প্ৰদায়িকতাবাদীসকলক সুযোগ কৰি দিয়ে। কৃষকক যাৰ পলসত যাৰ গাত ইমান শক্তি সেউজীয়া কৰি তুলিব পাৰে, মনোমোহা কৰিব পাৰে, সেই পলসৰ মাটিত থাকি আমাৰ মাজত কেনেকৈ সাম্প্ৰদায়িকতাৰ অপশক্তিয়ে ঠাই পায়, কেনেকৈ সাম্প্ৰদায়িকতাৰ অপশক্তিয়ে ইয়াত ৰোপণ হয়, এই সাহস কোনে দিলে সাম্প্ৰদায়িকতাবাদীসকলক? আমাৰ ধুবুৰীৰ মাটিৰ পলসত তেনেকুৱা কিবা আমাৰ দোষ হৈছে নেকি, মাটিৰ কিবা ভুল হৈছে নেকি, না আমাৰ জনতাৰ বুজাৰ ভুল হৈছে, য'ত আমাৰ ধুবুৰীত বাৰে বাৰে সাম্প্ৰদায়িক নেতাসকলে আহি ইয়াত সাম্প্ৰদায়িক খেতি কৰিবলৈ যত্নবান হয়, সাম্প্ৰদায়িক খেতি কৰিবলৈ ইয়াত কুচকাউচ কৰে। যোৱা এক সপ্তাহ আগত আমি টিভিত দেখিছোঁ ধুবুৰীত বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টগৰীয়া আহি ইয়াত সাম্প্ৰদায়িক এক বিস্ফোৰক মন্তব্য কৰিছে। সাম্প্ৰদায়িকতাবাদীসকলে ধুবুৰী মাটিক এনেকুৱা ভাবিলে, যি মাটিত সেউজীয়া হয় সেই মাটিত কেনেকৈ সাম্প্ৰদায়িক এক কলা ৰাজনীতি খেতি কৰিব খোজে সাম্প্ৰদায়িকতাবাদীসকলে। আৰু তেনেকুৱা ঠিক সমান্তৰালকৈ আমাৰ সাংসদ বদৰুদ্দিন আজমল চাহাবৰ সমান্তৰালকৈ প্ৰবীণ ভাই টগৰীয়া আহি ইয়াত সাম্প্ৰদায়িক খেতি কৰিবলৈ যত্নবান লৈছে। কি সুযোগ পাইছে, আমাৰ কি দুৰ্বলতা হৈছে? বাদীসকলৰ ইমান কিয় আগ্ৰহ যে ধুবুৰী মাটিত আহি সেইসকল সাম্প্ৰদায়িকতাবাদীসকলে সাম্প্ৰদায়িক খেতি কৰিব খোজে? এই মাটিত কি এনেকুৱা যে সাম্প্ৰদায়িকসকলে সুযোগ লাভ কৰি আছে, যে আমাৰ সৰলতাৰ সুযোগ লৈ সাম্প্ৰদায়িকসকলে ইমানে সুযোগ লৈ আছে, বাৰম্বাৰ সুযোগ লৈ আছে, এজনৰ পিছত আনজনকৈ আহি ধুবুৰী মানুহক অবেলা আৰু লাঞ্ছিত বঞ্চিত কৰিবলৈ, অপমান অপদস্থ কৰিবলৈ চেষ্টা কৰে। আমি ধুবুৰীবাসী কি ইমানেই সৰল আৰু সহজ হয় নেকি যে আমাৰ সুযোগত এই সুযোগ দিলে? কোনে আনিলে সাম্প্ৰদায়িক নেতাসকলক? এই প্ৰশ্ন মোৰ ধুবুৰীৰ সাধাৰণ কৃষকক, মোৰ সাধাৰণ কৃষক বন্ধুসকলক, মই এজন খাঁটি কৃষক, মই নিজে কৃষিপ্ৰেমী, মই কৃষকৰ সৈতে আছোঁ, কৃষকসকলৰ সদায় আছোঁ, কৃষকৰ লগত থাকিম। আমি ধুবুৰী কৃষক, সদায় আমি ধুবুৰী কৃষক বুলি নিজকে গৰ্বিত কৰোঁ। আৰু সেই ধুবুৰীত আহি কেনেকৈ সাম্প্ৰদায়িকসকলে সুযোগ লয়? আমি এই সাম্প্ৰদায়িকতাবাদীসকলৰ যি ত্ৰাস, এই ত্ৰাসত ধুবুৰীৰ মাটি সহ্য কৰিব নোৱাৰি ব্ৰহ্মপুত্ৰত বিঘাই জাহ গৈ আছে, গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি হৈছে, যিটো হৈছে সাম্প্ৰদায়িকতাবাদৰ কাৰণে, একমাত্ৰ সাম্প্ৰদায়িকতাবাদৰ কাৰণে। সাম্প্ৰদায়িকসকলৰ ত্ৰাসত ধুবুৰী মাটি সহ্য কৰিব পৰা নাই। আমাৰ ধুবুৰী কৃষকৰ সেই সজাগ আৰু সচেতনৰ অতিকৈ প্ৰয়োজন। আগন্তুক 2024 চনত আমাৰ ধুবুৰী লোকসভা নিৰ্বাচন, যিটো সাধাৰণ নিৰ্বাচন আছে, সেই নিৰ্বাচনত আমি ধুবুৰী কৃষক, যেনেকুৱা আমাৰ ধুবুৰীৰ পথাৰ সেউজীয়া, আমি ধুবুৰী কৃষকৰ মন মানসিকতাও হ'ব লাগে সেউজীয়া। আমি সদায় সেউজীয়া, আমি কেতিয়াও কলা সাম্প্ৰদায়িকতাত ভৰি নিদিওঁ। ধুবুৰীবাসীৰ কৃষকক যে আপোনালোকে সাম্প্ৰদায়িক কলা শক্তিক
পৰা বিৰত থাকি আমাৰ ধুবুৰীৰ মাটি যেনেকুৱা সেউজীয়া কৃষি কাৰ্যৰ কাৰণে সেউজীয়া, ঠিক তেনেকুৱা আমি ধুবুৰী কৃষকৰ মনো সেউজীয়া কৰি আগন্তুক দিনত 2024 লোকসভা নিৰ্বাচনত আমাৰ মাজত আমি সেউজীয়া এক পৰিৱেশ সৃষ্টি কৰিব খোজোঁ, যাতে যাৰ ফলত আমাৰ ভৱিষ্যত যাতে উজ্জ্বল আৰু মংগল হয়। এয়াই কৈ আহ্বান ৰাখি ধুবুৰীবাসী কৃষকৰ ওচৰত মই কৰুণ প্ৰাৰ্থনা ৰাখি মই শেষ কৰিছোঁ। নমস্কাৰ, জয় অসম।